ধন্যবাদ জনাইছো আমাৰ বিপিএফ দলৰ সভাপতি মাননীয় আগ্ৰামা মহিলা ডাঙৰীয়াক। তেখেতে আজি আমাৰ বিপিএফ দলৰ মানে 22 জন কেণ্ডিডেট পঞ্চম বিটিসি নিৰ্বাচনৰ বাবে তেখেতে 22টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে আৰু সেই প্ৰাৰ্থী তালিকাত মোকো 29 নং শুক্লাই চেৰফাং বিটিসি সমষ্টি এছটি সমষ্টিত মোকো পুনৰবাৰ পঞ্চম বাৰৰ বাবে বিটিসি নিৰ্বাচনত অৱতীৰ্ণ হ'বৰ কাৰণে প্ৰাৰ্থী হিচাপে মোক মানে বাছনি কৰিছে। ইয়াৰ বাবে তেখেতক অশেষ ধন্যবাদ। কি কি ইস্যু বুলি ক'লে আজি বিটিসি অঞ্চলত সামগ্ৰিকভাৱে উন্নয়ন, যেনেকৈ ৰাস্তা ঘাট, দলং, মেডিকেল, স্কুল, বান্ধ, কমিউনিটি হল, বিভিন্ন স্পৰ্টছ, কালচাৰ, এগ্ৰিকালচাৰ, বিভিন্ন দিশত উন্নয়ন কৰাই আমাৰ লক্ষ্য। মোৰ প্ৰতিদ্বন্দ্বীটো এতিয়া বৰ্তমান শুক্লাই চেৰফাঙত মই দেখিবলৈ পোৱা নাই। বৰ্তমান বিভিন্ন বিৰোধী দলবিলাকে কেণ্ডিডেটে চিলেকশ্যন কৰিব পৰা নাই। তাতে বুজা যায় যে আজি শুক্লাই চেৰফাং সমষ্টিত মোৰ প্ৰতিদ্বন্দ্বিতা কোনে হ'ব মই আজি ধৰিবই পৰা নাই। শুক্লাই চেৰফাঙত ৰাইজে এবাৰ বিপিএফক কিয় ভোট দিব বুলি ভাবে? উন্নয়নৰ স্বাৰ্থত। যোৱা 5টা বছৰ উন্নয়ন স্তব্ধ হৈছে। আগ্ৰামা মহিলা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আমি 3টা কাৰ্যকাল বিপিএফে চৰকাৰ চলাই সময়ত আন্তঃগাঁথনি উন্নয়ন বিভিন্ন দিশত আমি উন্নয়ন কৰিছিলোঁ। সেই উন্নয়ন আজি স্তব্ধ হৈছে। জয় হ'লে প্ৰথমটো কাম কি হ'ব? প্ৰথমটো কাম উন্নয়ন।